हेलो फ्रेंड्स आपनालोকক আকৌ এবাৰ আমাৰ টেক মাহিন ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। फ्रेंड्स আজি মই আপোনালোকক জনাই দিম আপোনালোকৰ ঘৰত যদি একোখন যদি শ্ৰমিক কাৰ্ড আছে তো আপোনালোকে এই শ্ৰমিক কাৰ্ডখন আপোনালোকৰ পঞ্চায়ত ভেৰিফিকেশ্যন হৈছে নে নাই আপোনালোকে কেনেকৈ চাব আৰু फ्रेंड्स মই জনাই দিম আপোনাক। আৰু আপোনালোকৰ যদি শ্ৰমিক কাৰ্ডখন যদি পঞ্চায়ত ভেৰিফিকেশ্যন হোৱা নাই তো আপোনালোকে চৰকাৰৰ ফালৰ পৰা যিমান সুবিধা পাই আছে এই সময় সুবিধা আপোনালোকে শ্ৰমৰ তৰফৰ পৰা বন্ধ কৰি দিয়া হ'ব। তাৰপিছত फ्रेंड्स আপোনালোকে এইটো ভিডিও চোৱাৰ পিছত আপোনালোকে নিজে ঘৰত বহি থাকি আপোনালোকে চাব পাৰিব আপোনালোকৰ শ্ৰমিক কাৰ্ডত আপোনালোকৰ পঞ্চায়ত ভেৰিফিকেশ্যন হৈছে নে নাই। আৰু फ्रेंड्स আপোনালোকে যদি আপোনালোকৰ শ্ৰমিক কাৰ্ডখন যদি ভেৰিফাই হোৱা নাই তো আপোনালোকে শ্ৰমিক কাৰ্ডৰ পইচাটো নাপায় মাহিলী। আৰু যদি ভেৰিফাই হৈ আছে তো আপোনালোকে মাহিলী শ্ৰমিক কাৰ্ডৰ তৰফৰ পৰা পইচাটো আপোনালোকে মাহিলী পাই থাকিব। আৰু फ्रेंड्स মোৰ এটাই ৰিকুৱেষ্ট আপোনালোকে যদি এতিয়ালৈকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো फ्रेंड्स ভিডিও চলি থকা তলত ৰঙা টাপৰ বাটনটোত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত ওলাই অহা বেল আইকনটোত ক্লিক কৰি অল নটিফিকেশ্যনটো এলাউ কৰি দিব। আৰু फ्रेंड्स আপোনালোকে যদি এইটো ভিডিও যদি আমাৰ ফেচবুক পেজত চাই আছে তো আমাৰ ফেচবুক পেজটো ফলো কৰিব। তো তেন্তে বলক আমি ভিডিওটো ষ্টাৰ্ট কৰোঁ। फ्रेंड्स আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো পেজৰ লিংকটো ভিডিও ডিসক্ৰিপশন বক্সত দি থৈ দিম। আপোনালোকে এই লিংকত ক্লিক কৰি এই পেজটোলৈ আহিব পাৰিব। অহাৰ পিছত फ्रेंड्स আপোনালোকে তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত फ्रेंड्स আপোনালোকে ইয়াতে দেখা পাব ইয়াতে আপোনালোকে দেখা পাইছা ৰিপৰ্ট বুলি এটা অপশ্যন দিয়া আছে তো আপোনালোকে এই অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত फ्रेंड्स আপোনালোকৰ সময়ত এনেকৈ ইণ্টাৰফেচটো খুলি আহিব নতুনকৈ। তাৰপিছত फ्रेंड्स আপোনালোকে ইয়াতে দেখা পাইছা कैप्चा कोड बोली दिया আছে। তাৰপিছত আপুনি ইয়াতে দেখা পাইছে হোৱাট উইল বি। তাৰপিছত আপোনালোকে দেখা পাব এটা অংক এটা দিয়া থাকিব ইয়াতে যেনেকৈ মোৰ দিয়া আছে সাপোজ এতিয়া 23ৰ পৰা 11 মাইনাছ কৰিলে কিমান হ'ব তো আপোনালোকে ইয়াতে বহাই দিব লাগিব এইটো বক্সত। দিয়াৰ পিছত फ्रेंड्स ভেৰিফাই কোড অপশ্যনত ক্লিক কৰি দিব লাগিব। তো फ्रेंड्स আপোনালোক হয়তো বেলেগকৈ আহিব পাৰে অংকটো আপোনালোকে এবাৰ ভালকৈ চাই ইয়াতে বহাই দি আপোনালোকে ভেৰিফাই কোডত ক্লিক কৰি দিব। তো फ्रेंड्स মই এইটো ফিল কৰি আপোনালোকক নেক্সট ষ্টেপটো দেখাই আছোঁ আপোনালোকে চাই থাকক। ইয়াৰ পিছত আপোনালোক হোমৱৰ্কত এনেকৈ ইণ্টাৰফেচটো খুলি আহিব নতুনকৈ। তাৰপিছত फ्रेंड्स আপোনালোকে ইয়াতে দেখা পাব ফাইনেন্সিয়েল ইয়াৰ্ছ তো আপোনালোকৰ ইয়াতে 2023-22 আৰু 2023টো চিলেক্ট কৰি দিয়া থাকিব। আৰু যদি চিলেক্ট কৰা নাথাকে তো আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকৰ ইয়াৰ্ছটো চিলেক্ট কৰি ল'ব চনটো কিমান ৰানিং চনটো আপোনালোকে 2022 আৰু 2023 ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত फ्रेंड्स ইয়াতে দেখা পাইছা ষ্টেট নেম তো আপোনালোকৰ ষ্টেট যেটো হয় আপোনালোকৰ ৰাজ্যখন আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। फ्रेंड्स মইতো যেহেতু আসাম হয় তো মই ইয়াৰ পৰা আসাম সিলেক্ট কৰি ল'ম। লোৱাৰ পিছত फ्रेंड्स পেজটো এনেকৈ খুলি আহিব। তাৰপিছত फ्रेंड्स আপোনালোকে ইয়াতে তলফালে স্ক্ৰল কৰিব फ्रेंड्स আপোনালোকে তলফালে স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব মই দেখাই আছোঁ फ्रेंड्स আপোনালোকে চাই থাকক। তলফালে স্ক্ৰল কৰাৰ পিছত फ्रेंड्स আপোনালোকে ইয়াতে দেখা পাব R32 ই শ্ৰম। তাৰপিছত দেখা পাইছা MREGA বেনিফিচিয়াৰী ৰেজিষ্টাৰ ষ্টেটাছ অন শ্ৰম পৰ্টেল তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত फ्रेंड्स আপোনালোকৰ সন্মুখত এনেকৈ ইণ্টাৰফেচটো খুলি আহিব। তাৰপিছত আপোনালোকে ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট হয় আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত फ्रेंड्स আপোনালোকৰ সন্মুখত এনেকৈ ইণ্টাৰফেচটো খুলি আহিব। তাৰপিছত দেখা পাইছে ব্লক নেমটো আছে আপোনালোকে ব্লক যেটো হয় আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত फ्रेंड्स আপোনালোকে ইয়াতে দেখা পাব আপোনালোকৰ গ্ৰাম পঞ্চায়তবিলাক আপোনালোকৰ ব্লকৰ আণ্ডাৰত কেইখন গ্ৰাম পঞ্চায়ত আছে ইয়াতে শ্ব' কৰিব। তাৰপিছত আপোনালোক যিখন আপোনালোক গ্ৰাম পঞ্চায়ত হয় তো আপোনালোকে ইয়াৰ চিধা আপোনালোকে চাব এক্টিভ দিয়া আছে ইয়াতে চাওক এক্টিভ বুলি অপশ্যন দিয়া আছে ইয়াতে চাওক আপোনালোক শ্ৰম কাৰ্ড আপোনালোকৰ পঞ্চায়তৰ ভিতৰত কিমান কেইখন এক্টিভ হৈ আছে আৰু কেইখন আপোনালোকে ইয়াতে দেখা পাইছা বেনিফিচিয়াৰী ৱাৰ্ক হেজ বিন ৰেজিষ্টাৰ অন শ্ৰম পৰ্টেল। তাৰপিছত ইয়াতে আপোনালোকৰ কেইখন ৰেজিষ্টাৰ হৈ আছে আপোনালোকৰ পঞ্চায়তত আপোনালোকে চাব পাৰিব। আপোনালোকৰ গ্ৰাম পঞ্চায়তৰ নামৰ চিধা আপোনালোকে এনেকৈ চাব পাৰিব। তো फ्रेंड्स এতিয়ালৈকে এই লিষ্টখনত নামবিলাক দিয়া নাই। 2023 বৰ্ষৰ জানুৱাৰী মাহৰ পৰা আপোনালোকে নামটো চাব পাৰিব আপোনালোকৰ নিজৰ নামটো। এতিয়া কেৱল ৰেজিষ্টাৰ হৈ আছে আৰু এক্টিভ হৈ আছে আপোনালোকৰ পঞ্চায়তত কিমান কেইটা ৰেজিষ্টাৰ আৰু কেইটা
কিমানকেইটা এক্টিভ হৈ আছে এইটো ওলাইছে। তো ফ্ৰেণ্ডছ মই নেক্সট ভিডিঅ' এটা বনাই দিম আপোনালোকৰ কাৰণে 2023 চনৰ জানুৱাৰী মাহত যে লিষ্টখনত যেতিয়া আপোনালোকৰ নামবিলাক প্ৰকাশ পাব তেতিয়া মই এখন আপোনালোকৰ কাৰণে নতুন এখন ভিডিঅ' বনাই দিম আপোনালোকৰ কাৰণে আপোনালোকৰ নামটো কেনেকৈ চাব। তো ফ্ৰেণ্ডছ মূলতে আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিব আৰু ফ্ৰেণ্ডছ আমাৰ ইউটিউব চেনেলটো যদি এতিয়ালৈকে আমাৰ ছাবস্ক্ৰাইব কৰা নাই তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানে, বাই বাই।